পিলিকা তই ভয় নকৰিবি, মই তোক ধৰি আছো। এই ভোলাইডালো কলৈ গ'লগৈ জানো, মানুহ মাতিম বুলি কৈ চব পাহৰিয়ে থাকিলে নেকি। লেলা এই নিদিবি নহ'লে মোৰ ল'ৰাটো ডুবি যাব। ধৰচোন ধৰ, ৰছীডাল ধৰ কোনোবাই। লেলা টান টান, ৰছীডাল টান। বক্সাৰ দা, এইটো দেখোন বেহুজ হৈ গ'ল। হয় ৰে লেলা, এইটো দেখোন বেহুজ হৈ গ'ল। পানী চানী খালে নেকি আকৌ? ভদাই দা, আপোনাৰ ল'ৰাটো কি কৰোঁ এতিয়া? বেহুজ হৈ গ'ল দেখোন। কিবা এটা কৰ, মোৰ ল'ৰাটো কিবা এটা কৰ। তহঁতে ৰৈ চাই থাকিবি নেকি? কোনোবা এটাই তাৰ পেটটোত হেঁচি দে, আকৌ তাৰ পেটত পানী সোমাইছে যদি ওলাই যাব। লেলা যা, বেগিতে যা, সেইটো কামকে কৰ। পেটটো হেঁচি দে। ওলা পেটৰ পানী ওলা। ভদাই খুৰা, পেটৰ পৰা পানী নোলাইছে দেখোন। কি কৰোঁ এতিয়া? বডি থকা ল'ৰাটো তই কি চাই আছ? পিলিকাক কোচত তুলি ল, আকৌ তাক হস্পিটাললৈ লৈ যাব লাগিব। লৈছো ৰ'ব। লেলা তই সেইখিনিৰ পৰা উঠি মই তাক কোচত লৈ আহিম। লহি বেগীতে লহি। আমি আগে যাওঁ। ভদাই দা, আহক মোৰ লগতে আহক। ইয়াক হস্পিটাললৈ লৈ যাব লাগিব। ব'লক ভদাই খুৰা, মই এম্বুলেঞ্চ মাতি থৈ আহিছিলোঁ, আহি পালেহি চাগে। সোনকালে বৈ। কি চাই আছো? সোনকালে এম্বুলেঞ্চত ভৰা আকৌ। ৰ'ব ভৰাও ভদাই দা। ভদাই, তই কি চাই আছ? তই লগতে যা আকৌ। যাওঁ, ময়ো লগতে যাওঁ ৰ। ডক্টৰ। আহিছোঁ। আপোনালোকে ইমান চিঞৰিব নালাগে নহয়, এইখন হস্পিটাল হয়। আপোনালোকৰ ঘৰ নহয়। ছাৰ, আপুনি বেছি কথা নক'ব দেই। ল'ৰাটো কি হৈছে চাওক সোনকালে। আপুনি এখেতক বুজাই দিয়কচোন। এখেতৰ দেখোন মোচনবিলাক বেলেগ। এনেকৈ হ'লে মই একো চাব নোৱাৰিম দেই। মই একো ট্ৰিটমেণ্টো কৰিব নোৱাৰিম। ছাৰ, তেনেকৈ নক'ব। মই আপোনাৰ হাত জোৰ কৰিছোঁ। মোৰ ল'ৰাটো কি হৈছে চাওকচোন জল্দি। ল'ৰা, তয়ো কাজিয়া নালাগিবিচোন। কি হৈছে চাব দে ডক্টৰ ছাৰক। ল'ৰাজনৰ কি হৈছিলনো? মোক ভাঙি পাতি সকলো কথা কওক। ল'ৰাজনে মাছ ধৰিব যাওঁতেই পানীত পৰিল। পানীৰ পৰা উঠাই আনোতেই বেহুচ হৈ গ'ল। মাত বোলো নাইকিয়া হৈ গ'ল। আমাৰ সন্দেহ চাগে পানী খালে নেকি। ঠিক আছে, ৰ'ব তেনেহ'লে মই ট্ৰিটমেণ্ট কৰি আছোঁ। ভয় খাব নালাগে, ল'ৰাজন একো হোৱা নাই, পানীও সোমোৱা নাই, খালি বেহুচ হৈহে গৈছে। এই ঔষধকেইটা মই লিখি দিছোঁ, আপোনালোকে ধুমাধুম কৰি লৈ আহকগৈ। ঘনীৰাম, তই ইয়াতে ৰখিবি দেই পিলিকাৰ ওচৰত। মই ঔষধকেইটা লৈ আহোঁগৈ পটককৈ গৈ। যাওক, ঔষধকেইটা লৈ আহক সোনকালে। বৌ, আপোনালোক আহিলে? মোৰ ল'ৰাটো কি হ'ল? মই এতিয়া কি কৰিম? মোৰ ল'ৰাটো কি হ'ল? হেৰি বাইদেউ, এনেকৈ নিচিৰিবচোন, এইখন হস্পিটেল হয়। সেই হস্পিটেলে হয়, কিবাই হয়, মোৰ ল'ৰাটো কি হ'ল? বাবা, তই কিয় শুই আছ? উঠ ঘৰলৈ যা বৌ। বৌ নিচিৰিব, একো হোৱা নাই দিয়ক। ঠিকেই আছে, খালি বেহুজ হৈহে আছে, একো নহয় দিয়ক। ঘনীৰাম, ইয়াৰ কি হৈছিলনো কচোন এপাক মোক। নাই দিয়ক, একো হোৱা নাই। মাছ ধৰিবলৈ গৈ আহোঁতে পুখুৰীতে পৰিলে। পুখুৰীত পৰি বেহুজ হৈ গ'ল যে, সেইটো কাৰণে। একো নহয় দিয়ক, ভাল হৈ যাব। বাবা উঠ, মই ঘৰলৈ লৈ যাওঁ তোক। ঘৰলৈ যাওঁ বৌ। হেৰি বাইদেউ, আপুনি পিছলৈ আহক, ল'ৰাটোক অকণ শান্তি দিয়ক। আপোনালোকে দেখোন আমাৰ ডক্টৰৰ কথা একো নুশুনেই, এনেকৈ হ'লে কেনেকৈ হ'ব? হেৰি ছাৰ, মোৰ একমাত্ৰ ল'ৰা, আপুনি যেনেকৈ নহওক ঠিক কৰি দিবই লাগিব। একো হোৱা নাই তাৰ, দিয়ক। ভয় খাই বেহুচহে হৈছে। 10 মিনিটৰ পিছতে ঠিক হৈ যাব। আপুনি পিছলৈ আহক। মা, মই কৈ আছোঁ। হুঁচ আহি গ'ল, মোৰ ল'ৰাটো হুঁচ আহি গ'ল। কি হুঁচ আহি গ'ল মা? মই পানীতে পৰিছিলোঁ, ইয়াত কেনেকৈ পালোহি? পিলিকা, তই এতিয়া অকণ শুই থাক, কথা নকওঁ, অকণ আৰাম কৰ। বাইদেউ, আপুনি পিছলৈ আহক। ভাইটি, তোমাৰ এতিয়া গাটো কেনেকুৱা লাগিছে? ভালেই ছাৰ। তুমি নিজে উঠিব পাৰিবানে এতিয়া? পাৰিম ছাৰ। হ'ল দিয়ক, আপোনালোকৰ ল'ৰা ঠিক হৈ গ'ল। আপোনালোকে ঘৰলৈ লৈ যাব পাৰে। সঁচাই আমাৰ পিলিকা ঠিক হৈ গ'ল? হয়, ঠিক হৈ গ'ল। আপোনালোকে এতিয়া ঘৰে যাব পাৰে।